মই জ্যোতি মাঝি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি অফিচিয়েললৈ। APDCL ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে। আপোনালোকৰ মোবাইল নাম্বাৰ আৰু আধাৰ নাম্বাৰ আপডেট কৰিব লাগিব APDCL অফিচিয়েল সাইটত। আপোনালোক আপডেট কৰিব লাগিব 15 জুলাই ভিতৰতে। মই আপোনালোকক যোনটো নটিফিকেশ্যন আহিছে সেইটো অলপ দেখুৱাই দিছোঁ। APDCL সাইটত গৈ ফোন নাম্বাৰ কেনেদৰে আপডেট কৰিব লাগে মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। যদি মোৰ চেনেলটো নতুন হৈছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল বাটনটো দবাবলৈ নাপাহৰিব, কিয়নো এনে ধৰণৰ ভিডিঅ' মই যেতিয়াই বনাম পোনপ্ৰথমে আপোনালোকে নটিফিকেশ্যন পাই যাব। তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। আপোনালোক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। ব্ৰাউজাৰ এটা ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পাছত গুগলত গৈ টাইপ কৰক APDCL বুলি টাইপ কৰাৰ পাছত সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ পেজ ওপেন হৈ যাব। আপোনালোক ফাৰ্ষ্ট অপশ্যন দেখা পাইছে APDCL। আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজ ওপেন হৈ যাব। ওপেন হোৱাৰ পাছত আপোনালোকৰ একো কৰিব নালাগে। ওপৰত আপোনালোকৰ তলফালে আহি যাওক। এই তলত দেখা পাইছে আপডেট মোবাইল নাম্বাৰ। আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ আপডেট। তাৰ তলত দেখা পাইছে কনজিউমাৰ নাম্বাৰ। আপোনালোকৰ ইলেক্ট্ৰিক বিলৰ যোনটো কনজিউমাৰ নাম্বাৰ আছে কনজিউমাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিয়ক। মই ইয়াত এণ্টাৰ কৰি দিছোঁ নাম্বাৰটো। এণ্টাৰ কৰাৰ পাছত আপোনালোকে দেখা পাইছে ৰাইট সাইডে এৰোটো। আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ওপৰত দেখা পাইছে মোবাইল নাম্বাৰ আপডেট। আপোনালোকৰ যোনটো কনজিউমাৰ নাম্বাৰ দিছিলে কনজিউমাৰ নাম্বাৰ এগেইনষ্টত আপোনালোকৰ যোনটো কনজিউমাৰ নাম্বাৰৰ নেম আছে আপোনালোকে ইয়াত শ্ব' কৰি দিছে। নেমটো এইটো চাব পাৰে, নেমটো শ্ব' কৰি দিছে। তাৰ তলত আছে কানেকশ্যন টাইপ, ইয়াত হ'ব পোষ্টপেইড। তাৰ তলত আছে মোবাইল নাম্বাৰ, তাৰ তলত ইমেইল ID আছে অকুপেশ্যন, তাৰ তলত আধাৰ নাম্বাৰ। আপোনালোক ইয়াত মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগে। মোৰ মোবাইল নাম্বাৰ আগত আছিলে, এতিয়া মই নিউ নাম্বাৰ আপডেট কৰিম। মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰাৰ পাছত তাৰ তলত দেখা পাইছে মেইল ID। আপোনালোকৰ যদি মেইল ID আছে তেনেহ'লে মেইল ID দিব পাৰে, নহ'লে নিদিলেও হ'ব, মেণ্ডেটৰী নাই। মোৰ আছে, মই মেইল ID টো ইয়াত টাইপ কৰি দিছোঁ। টাইপ কৰাৰ পাছত তলত দেখা পাইছে অকুপেশ্যনত ইয়াত দেখা পাইছে প্লিজ চিলেক্ট। আপোনালোক ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত চাৰিটা অপশ্যন দেখা পাইছে গভ এমপ্লয়, ছেমি গভ এমপ্লয়, PSU এমপ্লয়, আদাৰ্ছ। ফাৰ্ষ্টটো লিখা আছে গভ এমপ্লয়। আপোনালোকৰ যদি চৰকাৰী চাকৰি আছে তেনেহ'লে ফাৰ্ষ্টটো চইচ কৰি ল'ব পাৰে। 2 নম্বৰ আছে ছেমি গভ এমপ্লয়। আপোনালোকে যদি চাকৰি কৰিছে, যদি হাফ দৰমহাৰে কৰি আছে তেনেহ'লে 2 নম্বৰটো চইচ কৰিব পাৰে। আৰু 3 নম্বৰ আছে PSU এমপ্লয়। ইয়াত কৈছে আপোনালোকৰ যিকোনো কোম্পানীত বা প্ৰাইভেট জব কৰিছে তেনেহ'লে 3 নম্বৰটো দিব পাৰে। আৰু 4 নম্বৰটো আছে আপোনালোকে যদি একো জব চব নকৰে তেনেহ'লে 4 নম্বৰটো দিব পাৰে। মই চইচ কৰিম 4 নম্বৰটো। আপোনালোকে আপোনাৰ মতে চইচ কৰি ল'ব। চইচ কৰাৰ পাছত তলত দেখা পাইছে আধাৰ নাম্বাৰ। ইয়াত আধাৰ নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব দিছে। যদি আপোনালোকৰ আধাৰ আছে তেনেহ'লে ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়ক, যদি নাই নিদিলেও হ'ব। তাৰপিছত তলত দেখা পাইছে ছাবমিট। আপোনালোকে এই ছাবমিট বুটামটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত ইয়াত দেখা আছে OTP ভেৰিফিকেশ্যন। এইটো আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছে তাত OTP গুচি গৈছে। এতিয়া মোৰ মোবাইলত OTP আহিছে, মই OTP নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিম। এণ্টাৰ কৰাৰ পাছত ইয়াত দেখা পাইছে ভেৰিফাই, সাইডত দেখা পাইছে ৰিচেণ্ট OTP।
আপোনালোকে OTPটো এণ্টাৰ কৰাৰ পাছত এই ভেৰিফাইড ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত দেখা পাইছে কনজিউমাৰ মোবাইল নাম্বাৰ আপডেট সাকসেসফুলি আপডেট। আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দিছে এটা আপডেট হৈ গৈছে। ভিডিঅ'টো চাই আপোনালোকে কেনেকা পাইছে, ভাল পাইছে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জয় আই অসম।